সকলোকে উজনি এগ্ৰ ফাৰ্মছলৈ স্বাগতম জনাইছোঁ। আমাৰ ফাৰ্মত লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ পিয়'ৰ ব্লাড লাইনৰ 3টা বৰ আছে, বিক্ৰীৰ বাবে আমি ৰাখিছোঁ। আপোনালোকৰ যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক মই দি দিম, স্ক্ৰীণত দেখাই পাব আপোনালোকে। আৰু ইয়াত 2টা দেখিছে আৰু লগতে ওচৰতে এইটো এটা আছে। আৰু আপোনালোকে আমাৰ ফাৰ্মলৈ আহিবলৈ হ'লে আপোনালোকে বকুল বাইপাছৰ ফালেদিও আহিব পাৰে, তিনিচুকীয়া ফালৰ পৰা আহোঁ বুলি ক'লে। আৰু নহ'লে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া ফালে যদি আপোনালোকে আহে, বাণীপুৰ পাৰ হৈ আপোনালোকে চাউলখোৱা ৰেলৱে ষ্টেচন পোৱাৰ আগত বাওঁহাতে বকুল টি ষ্টেটৰ ফালে সোমাই আহিব পাৰে। আমাৰ ঠাইডোখৰ হৈছে বেবেজীয়া গাঁও, চান্দৈ পথাৰৰ ওচৰতেই। আহিব আপোনালোকে। যেতিয়া আপোনালোকে ফোন কৰে আমি আপোনালোকক লগ ধৰিবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে 3টা বৰ দেখাইছোঁ আপোনালোকক। যিসকলে গম পাইছে, দেখিলে ধৰিব পাৰিছে চাগে আপোনালোকে। এনেকৈ ৰাখিছোঁ আমি, আপোনালোকে আহক। আৰু পিয়'ৰ ব্লাড লাইনৰ হয়, কোনো চিন্তা কৰিবলৈ নালাগে আপোনালোকে। বহুত বহুত ধন্যবাদ আপোনালোকক, আপোনালোকে ইমানখিনি সময় দি ভিডিঅ'টো চোৱাৰ বাবে। আৰু আপোনালোকে আহক। জয় আই অসম।